এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ সৰস্বতী পূজা, এতিয়া আকৌ ছোৱালীবিলাকে চাদৰ মেখেলা নিপিন্ধিলে নহ'ব। আমাৰ ঘৰলৈ লৈ আহিছে, মই চাদৰ মেখেলাবোৰ প্ৰেছ কৰি সকলোকে পিন্ধাই দিছোঁ। প্ৰত্যেকবাৰ সৰস্বতী পূজাতে ইহঁতি মোৰ ওচৰলৈ আহে চাদৰ মেখেলা পিন্ধিবৰ কাৰণে। মই তেহেঁতক প্ৰেছ কৰি ধুনীয়াকৈ পিন্ধাই দিওঁ। চাদৰ মেখেলাযোৰ ফিট কৰি পিন্ধিলে নিজকে ভাল লাগে, সেইকাৰণে মই তেহেঁতক ফিট কৰিয়ে পিন্ধাই দিওঁ। প্ৰেছটো যদি ভালকৈ মাৰে এনেও কাপোৰযোৰ পিন্ধোতে ফিট হ'বই। এইফালে দেখিছেনে, এযোৰকৈ চাদৰ মেখেলা আনি দি আছে প্ৰেছ কৰি দিবৰ কাৰণে। কাপোৰযোৰ প্ৰেছ কৰাৰ পাছত মই এজনী এজনীকৈ উলিয়াই দিবলৈ আৰম্ভ কৰিলোঁ। মেখেলা চাদৰযোৰ পিন্ধিলে আপুনি অকণমান ফিটিঙত পিন্ধিলে নিজৰে ভাল লাগে। সৰস্বতী পূজাৰ দিনাখন মই এনেদৰে ব্যস্ত হৈ থাকোঁ। ঘৰৰ ওচৰৰ সকলোবিলাক ছোৱালী মোৰ ওচৰতে আহে চাদৰ মেখেলা পিন্ধিবৰ কাৰণে। সিহঁতি কৈছে মুখখন নেদেখাব, অকল আমাৰ গাটোৱে ফিটিঙত দেখাই দিয়ক অলপ বোলে। সৰস্বতী পূজাৰ দিনাখন মই ইহঁতক লৈয়ে ব্যস্ত হৈ থাকোঁ। সিহঁতি যেনেকৈ বিচাৰে মই তেনেকৈ পিন্ধাই দিবলৈ চেষ্টা কৰোঁ। আচলতে চাওকচোন, এই কাপোৰযোৰ বহুত দীঘল হয়, মানে চুটি কৰিবৰ কাৰণে কিমান ট্ৰাই কৰি লাষ্টত এইটো ছিষ্টেমত এনেকৈ মই চুটি কৰি দিলোঁ। ভাল লাগিছে যে নাই চাওক, ক'বচোন আপোনালোকে। আমাৰ ল'ৰা গাটো কিন্তু সৰস্বতী নলগাকৈ থকা নাই দেই, তাৰ গাটো লাগিছে। আমাৰ কিন্তু অকণমানিকেইটা গাটো সৰস্বতী লাগিছে দেই। তাৰপিছত আমাৰ সৰস্বতীবিলাকক সকলোকে আজৰি কৰি ময়ো ওলালোঁ সৰস্বতী পূজালৈ বুলি। আমাৰ গাতো কিন্তু সৰস্বতী নলগাকৈ থকা নাই দেই। ময়ো সাজি পৰি ধুনীয়াকৈ উলিয়াই আহিছোঁ সৰস্বতী পূজালৈ বুলি। লগত আৰু ভাগিনজনী আছে। এইফালে আকৌ বৌহঁতকো লগ পালোঁ, বেটেৰী ৰিক্সাতে বহি তেওঁলোকৰ লগতে গ'লোঁ সৰস্বতী পূজালৈ বুলি। স্কুল গৈ পাই দেখিছোঁ কণ মইনাসকলে পূজা কৰি আছে। তেওঁলোকে বাৰু পূজা ৰুমটো কিমান ধুনীয়াকৈ সাজিছে দেখিছেনে বাৰু। মইনাসকলে পূজা কৰাৰ পাছত ময়ো ওচৰলৈ গৈ সেৱা এভাগ কৰি ল'লোঁ। স্কুলৰ চাৰিওফালে চাওকচোন সৰস্বতীয়ে ভৰ্তি হৈ আছে। তেওঁলোকে কিন্তু চেল্ফি পইণ্টো বনাইছে দেই। চেল্ফি পইণ্টৰ ওচৰত গৈ দুখনমান ফটো আমি উঠি ল'লোঁ। তাতে প্ৰধান শিক্ষক ছাৰ আছিলে। সৰস্বতী পূজাৰ দিনাখন কণ মইনাসকলেও বুজি পাইছে যে মই সৰস্বতী পূজাৰ দিনাখন এযোৰ চাদৰ মেখেলা পিন্ধি স্কুললৈ যাব লাগে বুলি। দিনৰ পৰা চাগে তেওঁলোকে সাজু হৈ আছে এই সৰস্বতী পূজাৰ দিনটোলৈ বুলি। তাৰ মাজতে আকৌ আমাৰ বেটালে চাওকচোন লগৰবিলাকৰ লগত কেনেদৰে কি কৰি আছে। সি কিন্তু চশমাখন খুলিবই নিবিচাৰে। এইফালে আকৌ বৌহঁতক অলপ দেখাই দিলোঁ। তেওঁলোকক আকৌ নেদেখালে তেওঁলোকৰ মুখ ফুলিব, সেইকাৰণে মই তেওঁলোককো অলপ দেখাই দিলোঁ। তাৰপিছতে প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। এইফালে আকৌ ভণ্টিহঁত পূৰা ৰিলচ বনোৱাত ব্যস্ত হৈ আছে দেই। আজি এই সৰস্বতী পূজাৰ দিনটো মই এই ব্যস্ততাখিনিৰ মাজতে মই পাৰ কৰালোঁ। আজিলৈ আহিছোঁ, বাই বাই।